নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোকৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজি আমি লৈ আহিছোঁ সেয়া হৈছে আমাৰ যি ইণ্ডিয়া পোষ্ট অফিচ সেই ফালৰ পৰা কিছুমান ভেকেন্সি আউট হৈছে আৰু সেয়া হৈছে GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱক যিটো আমাৰ BPM আৰু ABPM সেই পোষ্টসমূহৰ কিছু ভেকেন্সি খালী হৈছে আৰু সেই সম্পৰ্কে আজি আমাৰ ভিডিঅ'টো হ'বলৈ গৈ আছে নতুনকৈ কি ভেকেন্সি ওলাইছে সেই সকলোখিনি আমি জানিম যে এপ্লাই ডেট কেতিয়া হ'ব বা এডুকেশ্যন কোৱালিফিকেশ্যন বা এজ লিমিট এই সকলোবোৰ সম্পৰ্কে আমি আজিৰ ভিডিঅ'টো আলোচনা কৰিম গতিকে যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিবা লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি নতুনকৈ চেনেলটোত আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ জনাবা বুলি আশা কৰিলোঁ গতিকে ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বৰ্তমান ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যি GDSৰ অৰ্থাৎ গ্ৰামীণ ডাক সেৱক তাৰ যি ভৰ্তি সেই ভৰ্তি ইতিমধ্যে নটিফিকেশ্যনটো আউট হৈছে আৰু ইয়াৰ যদি তোমালোকে এপ্লাই ডেট সোধা এপ্লাই ডেট বৰ্তমানলৈকে মানে অফিচিয়েলি জনোৱা হোৱা নাই কিন্তু ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত হ'ব বুলি ইতিমধ্যে এটা অনুমানিক ধাৰণা ল'ব পাৰি যে ইয়াৰ যি ভেকেন্সি সেই ভেকেন্সিসমূহৰ পোষ্টসমূহৰ যি সেই এপ্লাইসমূহ ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত হোৱাৰ সম্ভাৱনা আছে আৰু লগতে তোমালোকে যদি সোধা যে এডুকেশ্যন কোৱালিফিকেশ্যন কি সেইটো কথা ক'ব বিচাৰোঁ যে চিম্পল মেট্ৰিক পাছ অৰ্থাৎ চিম্পল 10th পাছ যদি তোমালোকে কৰি থৈছা যি দশম শ্ৰেণী যদি উত্তীৰ্ণ হৈ থৈছা তেনেহ'লে তোমালোকে এই যি পোষ্ট আছে পোষ্টসমূহত এপ্লাই কৰিব পাৰিবা আৰু এই যি পোষ্ট আছে প্ৰায় 25,000 প্লাছ ভেকেন্সি ইতিমধ্যে খালী হোৱাৰ সম্ভাৱনা আছে আৰু টোটেল ফিগাৰটো বৰ্তমানলৈকে কোৱা হোৱা নাই কিন্তু এপ্ৰক্স 25,000 মান ভেকেন্সি মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ এজ লিমিটটো হৈছে তোমাৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত 18 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰৰ মাজত যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব গতিকে এটা খুব সুন্দৰ তোমালোকৰ বাবে অপৰচুনিটি তোমালোকে কোন ধৰণৰ আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ কথা যে কোন ধৰণৰ তোমালোকৰ ৰিটেন এক্সাম বা তোমালোকৰ কোন ধৰণৰ ফিজিকেল এক্সাম ইয়াত নহয় ইয়াত অনলি মেৰিট বেছ হিচাপত তোমালোকৰ মানে যি পোষ্ট আছে বা তোমালোকৰ যি চাকৰি আছে সেই চাকৰিসমূহ তোমালোকে লাভ কৰিবলৈ সক্ষম হ'বা আৰু ইয়াত তোমালোকৰ মেইনলি যি 10th মাৰ্কশ্বিট মানে 10th তোমালোকে দশম শ্ৰেণীৰ যি মাৰ্কছ পাইছা তাৰ ওপৰতে তোমালোকক চিলেকশ্যন কৰা হ'ব মেৰিট বেচিছত তোমালোকক চিলেক্ট কৰা হ'ব গতিকে তোমালোকৰ যদি দশম শ্ৰেণী বা 10th যি শ্ৰেণী আছিলে 10th ক্লাছত তোমালোকৰ যদি মাৰ্কছ ভাল আছে তেনেহ'লে তোমালোকে এই পোষ্টসমূহত চাকৰি পোৱাৰ সম্ভাৱনা অতিকৈ বেছি গতিকে আশা কৰিছোঁ তোমালোকৰ যি কনফিউজন আছিলে এই সন্দৰ্ভত তোমালোকৰ এই কনফিউজনটো ক্লিয়াৰ হৈছে আৰু আশা কৰিছোঁ এনেধৰণৰ নতুন আপডেটসমূহ পাই থাকিবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ GDSৰ যি অনলাইন এপ্লাই এই এপ্লাই সম্পৰ্কত তোমালোকে যদি অধিক বা কেনেধৰণে এপ্লাই কৰে সেই সন্দৰ্ভত যদি তোমালোকে জানিবলৈ ইচ্ছা আছে তোমালোকে যদি এটা ভিডিঅ' নতুনকৈ আনিব যদি আমাৰ পৰা এটা নতুন ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আমি নতুনকৈ কেনেধৰণে এপ্লাই কৰিব লাগে GDSৰ এপ্লাই কেতিয়া হ'ব বা কেনেধৰণে এপ্লাই কৰিব লাগে সেই সম্পৰ্কত আমি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম গতিকে আশা কৰিছোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিল আৰু যদি ভাল লাগিল তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে নটিফিকেশ্যন বেলটো অন কৰি থ'বা যাতে ভৱিষ্যতৰ আপডেটসমূহ সোনকালে পাই থাকিব পাৰা গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ